আজিৰে পৰা আৰম্ভ হ'ল সেন্সাস বা লোকগণনা। যেহেতু আজি 17 তাৰিখ, আজিৰ পৰা ছেপ্টেম্বৰৰ 15 তাৰিখলৈকে আপোনালোকৰ ঘৰে ঘৰে সেন্সাসৰ যিসকল গণনাকাৰী বিষয়া আছে বা ইনুমেৰেটৰসকল আছে তেওঁলোকে আপোনালোকৰ ঘৰে ঘৰে যাব। আপোনালোকৰ ঘৰৰ তথ্যখিনি আপোনালোকে শুদ্ধকৈ দিয়ক। যদি অনলাইন কৰিছিলে, আপোনালোকে সেল্ফ ইনুমেৰেশ্যন কৰিছিলে, সেই ৰেফাৰেন্স নাম্বাৰটো আপোনালোকে তেওঁলোকক দিব পাৰে। বা যদি আপোনালোকে সেল্ফ ইনুমেৰেশ্যন কৰা নাছিলে, আপোনালোকে নিজৰ তথ্যখিনি তেখেতক কৈ দিলে আপোনালোকৰ গোটেইখিনি কাম কৰি দিব। চ' ইয়াত বিভিন্নজনে মোৰ যিহেতু আগত ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'ত কমেণ্ট কৰিছিলে যে এজন মানুহৰ ঘৰ যদি আছে নলবাৰী ডিষ্ট্ৰিক্টত, তেওঁ এতিয়া দৰং ডিষ্ট্ৰিক্টত থাকে, তেনে ক্ষেত্ৰত এড্ৰেছটো কোনটো হ'ব বা ঘৰৰ লোকেশ্যনটো কোনটো হ'ব। এনে ক্ষেত্ৰত চাওক, এটা কথা স্পষ্ট কৰি দিছে সেন্সাসৰ যিটো অফিচিয়েল ফেচবুক পেজৰ ফালৰ পৰা কৈ দিছে, সেন্সাসৰ যিটো ডিপাৰ্টমেণ্ট তাৰ পৰা কৈ দিছে যে এজন মানুহ যদি তেওঁৰ ডিষ্ট্ৰিক্টটো বেলেগ আছে ডকুমেণ্টত বা গাঁও বেলেগ আছে, তেওঁ এতিয়া বেলেগ এটা গাঁৱত বসতি কৰি আছে, তেওঁৰ ঘৰ দুৱাৰ বেলেগ এটা গাঁৱত আছে, কিন্তু এড্ৰেছত অইন এটা গাঁও আছে, তেনে ক্ষেত্ৰত য'ত নেকি তেওঁৰ ঘৰটো আছে সেই ঘৰতে সেন্সাসটো হৈ যাব। চ' এইটো এটা যিহেতু ঘৰসমূহৰ তালিকাভুক্তিকৰণ চলি আছে, ইয়াত ভয় কৰিব লগা একো নহয়। চ' আপোনালোকৰ তথ্যখিনি সেন্সাসৰ গণনাকাৰী যিজন বিষয়া আছে তেওঁলোকক আপোনালোকে ছাবমিট কৰক, দি দিয়ক। চ' এইখিনিয়ে আছিলে ইনফৰমেশ্যন, আপোনালোকক দিলোঁ। যদি ইনফৰমেশ্যনটো পাই ভাল পালে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ভিডিঅ'টো ফেচবুকত চাই আছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।